আজি পুৱাই পুনৰ সাজি কাচি ৰেডি হৈ আছো অফিচ যাবলৈ। কিন্তু আজিতো দেওবাৰ, পিছে উপায় নাই, যাবতো লাগিবই, মাতিছে যেতিয়া। খুব সম্ভৱ 15 আগষ্টৰ কাৰণে সকলোবোৰ অফিচক চাফ চিকুণ কৰিবলৈ মাতিছে আজি। সেয়েহে ময়ো খালী পেটেৰেতো যাব নোৱাৰি, সেই বুলি এক বাতি জলপানকে খাই যাব লৈছো। আৰু এইফালে মই খাই থাকোতে অলপ পেলালোৱেই নহয়, আৰু লগে লগে চাফাও কৰি দিছো, নহলে মাৰ পৰা গালি খাব লাগিব যে। তাৰপিছত মই পুনৰ জলপান খোৱাত লাগিলো। তোমালোকে মোৰ দৰে যেতিয়া তেতিয়া জলপান খাই ভাল পোৱা নে অকল বিহুৰ সময়তহে খোৱা? যদি মোৰ দৰে জলপান লাভাৰ হয় তেনেহলে কমেণ্টত জলপান বুলি লিখি দিবা। আৰু এয়া মই অফিচৰ পৰা আহি পাই লগালগ কাপোৰ কানি কেইটা চেঞ্জ কৰি ললো। তাৰপিছত এয়া খাব লৈছো ভাত। আজি ভাতৰ লগত আছে ডিম ভাজা, কেঁকুৰাৰ চাটনি আৰু লগতে মাটি দাইল, মানে মাটিমাহৰ জোল, যিটো মোৰ বহুত ফেভৰেট হয়। আৰু এয়া আবেলি সময়ত যে ইমান ডাঙৰ বৰষুণ দিলে নহয়, বাহিৰততো ক'তো যাব নোৱাৰো, সেইকাৰণে শুইয়ে থাকিলো। আৰু এয়া 2 ঘণ্টামান শুই মই উঠি আহিছো। মোক যে দেখিবলৈ একদম জম্বাখুৰ নিচিনা লাগিছে দেই। তাৰপিছতে মোৰ এটা পাৰ্চেল আহিলে আৰু মই জেনুক লৈ গৈ পাৰ্চেলটো ৰিচিভ কৰিলোগে। আৰু ইয়াত দুইজনীয়ে মিলি আনবক্সিং কৰাত লাগিছো। মই মিছৰ পৰা এটা টি চাৰ্ট অৰ্ডাৰ কৰিছিলো, তাই সেইটো বহুত পছন্দ কৰিছে, তাইক লাগে বোলে সেইটো। আৰু লগতে মই এইটো পিন্ধিও দেখাই দিছো। আজিলৈ ইমানে, নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম। ভাল লাগিলে লাইক এটা কৰি থৈ যাব।